start. নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিশাল SBP ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি মই গৈ আছোঁ বিশ্বনাথ চাৰিআলি মেইন টাউনলৈ। মোৰ কাম এটা আছে, সেইকাৰণে মোৰ লগৰ এজন আহিছে, ইয়াৰ লগতে যাম। ইয়াৰ লগতে যাম। এই কোনটো অফিচ যাম? নামটো কৈ দে। DC অফিচলৈ যাম, কাম এটা আছে তালৈ। বলক আপোনালোকে দেখাই আছোঁ ক'ত যাওঁ, কি কৰোঁ। ৰেলগেট আহি পাই গ'লোঁ। ৰেলগেট আহি পাই চাইছোঁ ট্ৰেইন আহিব। ট্ৰেইন আহিবৰ কাৰণে গেটখন পেলাই থৈছে। উপায় নাই, অলপ সময় ৰখি দিব লাগিব। আপোনালোকে কোন কোন ট্ৰেইনত উঠি পোৱা নাই কমেণ্ট কৰিবচোন। তুমি মই
আহি পেলাই ডিপু চাইছোঁ, ডিপু তেল ভৰাব আহিলোঁ। দিনে ডিপু তেল ভৰাই আছে, এয়া তেল ভৰাই খাই আছোঁ। ব্লগ তেল ভৰোৱা হৈ গ'ল, তেল ভৰাই পেলাই আমি ওলাই আছোঁ এতিয়া। এয়া তেল ডিপুৰ পৰা ওলাম। এই আগফালৰ পৰা গাড়ী আহি থকা চাই অলপ ৰখি দিছে। বিশাল মাৰ্কেট এয়া এতিয়া আমি সৰু এটা গলিৰ মাজে মাজে গৈ আছোঁ। এতিয়া আমি বিশ্বনাথ কলেজ যোৱা ৰোডত সোমাইছোঁ। দেখাই আছোঁ আপোনালোকৰ আগফালে। আহিব বিচাৰিছিলোঁ, আহি পাই গ'লো তাত জয়গাঁও। এইখনে হৈছে অৰুণোদয় কেন্দ্ৰ। ইয়ালৈ আহিম বুলি ভাবিছিলোঁ, আহি পাই গ'লোঁ। এই গাড়ী পাৰ্কিং কৰি গৈছোঁ, দেখাইছোঁ আপোনালোকৰ আগফালে। এইটো কামলৈ আহিছিলোঁ, কামটো নহ'ল ক'ব গ'লে, হ'ল নহ'ল এনেকুৱা হৈ আছে। কালি আহিব লাগিব, কালি আহি পেলাই আকৌ চাব লাগিব কি নহয়। কালি আহি পেলাই এডমিশ্যন কৰিম। মানে মোৰ প্ৰব্লেমটো হ'ল, মোৰ ইউনিক আই ডি হেৰি কৰা হৈছিলে, মই ইউনিক আই ডি ওলোৱাই নাই এইফালে। মই তাৰপিছত যেতিয়া অনলাইন চাইছোঁ, ওলাব বিচাৰোঁতে চাইছোঁ অলৰেডি ৰেজিষ্টাৰ বুলি দেখাইছে। তেতিয়া মই কি কৰোঁ কি নকৰোঁ হৈ পেলাই বহুত ট্ৰাই কৰিলোঁ, ট্ৰাই কৰাৰ পাছতো হোৱা নাছিলে। সেইকাৰণে বিশ্বনাথ চাৰিআলি মেইন টাউনৰ পৰা আহিলোঁ। আহি পেলাই চাইছোঁ চাৰ্ভাৰ ডাউন আছিলে। তাৰপিছত চাওঁচোন বাৰু কালি আহি পেলাই, কালি হয়নে নহয়। তাৰপিছত নহয় যদি আকৌ কিবা এটা উপায় কৰিব লাগিব তাৰ। এয়া মই আহিছোঁ, মোৰ লগত আছিলে দিনেশ। এয়া দিনেশ ভাই, কিবা কবি? কেতিয়া কবি? কেতিয়া পাছত মানে পাছত যাওঁতে ঠিক আছে দিয়া বাৰু। বলকচোন, এতিয়া বিশ্বনাথ কলেজৰ ভিতৰতে আছিলোঁ। বলকচোন এটা গৈ থাকক, কি নহয় আপোনালোকে দেখাই আছোঁ। এইখন দোকানতে আহি পেলাই ৰখিলোঁ, ৰখি মেলি এতিয়া পানী পুৰি খাম। পানী পুৰি খাই পেলাই আপোনালোকক দেখাই আছোঁ। সেইখন দোকানত ৰখি পেলাই 10 টকা পানী পুৰি খালোঁ। পানী পুৰি খাই মেলি এতিয়া আৰু গৈ আছোঁ। গৈ আৰু ভোকটো লাগিছে, পূৰা তামাম ভোক লাগিছে। ভোক লাগি থকাৰ কাৰণে যাওঁ পৰঠা খাম এতিয়া। আৰু এটা ইয়াৰ মাজতে এটা কথা কওঁ, মই চাউণ্ডটো পিছত দিছোঁ কাৰণ বেয়া নাপাব।
চাউণ্ডটো দিছিলোঁ তেতিয়া কৈ থাকোঁতে তেতিয়া বাইকৰ শব্দৰ কাৰণে মাতটো নাহিলে চ' সেইকাৰণে চৰি এতিয়া আমি বিশ্বনাথ চাৰিআলি ট্ৰেফিক পইণ্ট পাই গ'লোঁ ট্ৰেফিক পইণ্ট এতিয়া আমি বিশ্বনাথ ঘাটৰ ৰোড ফালেদি আহিছিলোঁ সেইফালে আছিলে বিশ্বনাথ কলেজখন আমি সেইটোৰ পৰা এতিয়া যাব লাগিব পাভৈ ৰোডলৈ পাৰ হৈ আছোঁ পাৰ হৈ এতিয়া আমি আগফালে যাম আগফালে গৈ এই নতুন হল এখন আছে নতুন হলখনৰ ওচৰত হোটেল এখন আছে হোটেলখনলৈ যাম তাত গৈ পৰঠা খাম চলোচোন আপোনালোকক দেখাই আছোঁ হোটেলখন আৰু নতুন হলখন দেখাম কোনফালে যায় এই ৰাস্তাটো দেখাই আছোঁ আপোনালোকক এতিয়া আমি এইডোখৰতে টাৰ্ণিং পইণ্ট এটা আছে এই টাৰ্ণিং পইণ্টটো এতিয়া সৰু এটা গলিৰ মাজেৰে যাম কিন্তু ৰাস্তাটো বহুত সৰু সেইকাৰণে এইটো এতিয়া বাইকখনো পাৰ হোৱাটো টান আছে গাড়ীখনো পাৰ হোৱা টান আছে চাওঁচোন গাড়ীখন বাৰু যায় লাহে লাহেকৈ পাৰ কৰি দিয়ে ড্ৰাইভাৰজনে গোটেই আমাক যাব কৈছিলে আমি নগ'লোঁ আমি ৰখি দিলোঁ তাতে কাৰণ সিয়ে যাক সি গৈছে যোৱাৰ পাছত আমি এতিয়া আগলৈ আৰু দেখাই আছোঁ ফাইনেলি গাড়ীখন পাৰ হৈ গ'ল পাৰ হৈ পেলাই আমি এতিয়া যাওঁ সেইখনে অলপ দেখা পাইছে ৰঙা আৰু বগা আছে সেইখনে হৈছে শত্ৰুপা কমপ্লেক্স নতুন হলখনৰ নাম এইয়া ওচৰৰ পৰা দেখাই দিছোঁ এইখনে হৈছে শত্ৰুপা কমপ্লেক্স আমি ইয়াতে বাইকটো থৈ মেলি এতিয়া যাওঁ পৰঠা খাবলৈ যাওঁ ইয়াতে থৈ দিওঁ বাইকটো ভাগৰ লাগিছে ভাগৰ লাগি তাতে বহি আছোঁ পৰঠা খাম বুলি আৰু আমাৰ ৰাহু এটা আছে ৰাহুটো এয়া পৰঠা আহি গ'ল এইটো আমাৰ ৰাহুৱে ষ্টাৰ্ট ফাইনেলি ঘৰ আহি পাই গ'লোঁ মোক থৈ মেলি যায় যাবি হা অঁ আহি পাই গ'লোঁ ঘৰলৈ মোক থৈ বুলি এতিয়া যায় সেই ঘৰ ময়ো আহি পালোঁ মোক থৈ মেলি যায়গৈ এতিয়া চাওঁচোন ঘৰত কি কয় হেল্ল' গাইজ আহি পেলাই ঘৰত ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ মেলি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰোঁ কাৰণ অলপ প্ৰব্লেম হ'ল কিবা এটা কামত গৈছিলোঁ সেই কামটো নহ'ল সেইকাৰণে বেয়া লাগি আছে অলপ চাওঁচোন বাৰু কি হয় কি নহয় কালি আৰু আপোনালোকক নেক্সট আৰু এটা ভিডিঅ'ত লগ পাইছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু যোনে যদি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰা নাই গৈ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব তলত ডিছক্ৰিপশ্যনত লিংক থাকিব ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ টিল দেন টাটা বাই বাই জয় অসম হৃদয়ে মৰম বাঢ়িছে